যোৱাকালি মানে আজি এসপ্তাহ আগতে আমি দেখিছিলোঁ বিভিন্ন নিউজ বা বাতৰি দেখিছিলোঁ যে পৌৰসভাৰ বিৰুদ্ধে বহুতখিনি নিউজ বাজিছে, কিন্তু আজিলৈকে পৌৰসভাৰ যিটো ফুটপাথৰ যিটো দোকান পাহাৰ চলি আছে সেইবোৰ কোনো ষ্টেপ লোৱা দেখা পোৱা নাই। আপুনি পৌৰসভাৰ বিষয়ে কি ক'ব? পৌৰসভাৰ বিষয়ে মানে আচলতে চবেই দেখিছে, প্ৰত্যেকজন ব্যক্তিয়ে দেখিছে। আচলতে ফুটপাথৰ ওপৰত কিছুমান দোকান আছে, কিছুমানে ক'ব খোজে অবৈধ দোকান বুলি। মই ক'ব বিচাৰোঁ যে এইখিনি অবৈধ দোকান নহয়, কাৰণ তেওঁলোক বৈধ দোকানী। গতিকে বৈধ দোকানীসকলক এটা বৈধ স্থান দিব লাগে। যিখিনি মানুহৰ অসুবিধা, আচলতে ফুটপাথটো খোজকাঢ়াৰ কাৰণে মানুহে, গতিকে এই পথটো খোজকাঢ়ি অহা যোৱা কৰা মানুহৰ কাৰণে থাকক। আৰু এই যিখিনি দোকানীয়ে দোকান কৰি আছে ইয়াত, তেওঁলোকৰো ঘৰ সংসাৰ আছে নহয়, তেওঁলোকৰ ঘৰ সংসাৰ কৰি এখন দোকান কৰি ঘৰ সংসাৰ চলাই আছে। গতিকে তেওঁলোকক এটা বৈধ স্থান দিব লাগে, যাতে আৰু মানুহখিনি খোজকাঢ়ি যোৱাত অসুবিধা হৈছে। এতিয়া মাজৰ ৰাস্তাটোৰে বেটেৰী ৰিক্সাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰে। এতিয়া যদি এই অঞ্চলটোত যদি কিবা এটা দুৰ্ঘটনা হয়, এখন এম্বুলেঞ্চ সোমাব পৰা জেগা নাই ইয়াত, হয়নে? গতিকে মই পৌৰসভাক এটাই আহ্বান জনাম যেন তেওঁলোকে আগৰ নিউজটোও চাইছে, আজি নিউজটোও চাওক। অকল নিউজ চাব নালাগে, তেওঁলোকৰ প্ৰত্যেকজনেই লক্ষ্য কৰি আছে। বিশেষকৈ মাছ বজাৰ যিটো পথ আছিলে, হয়, মাছ বজাৰৰ যিটো পথ সেইটোতো চবেই জানে। এইটো এটা দুৰ্গন্ধময় পৰিৱেশ। আজি আচলতে ল'ৰা ছোৱালী লৈ ইয়াত বজাৰ কৰিব অহা পৰিৱেশটো নাই। গতিকে মই বিচাৰোঁ যেন হাউলি নগৰ এৰিয়াৰ আমাৰ বজাৰখন খুব সুন্দৰ ৰূপে চলক, ভালকে। আজি বিভিন্ন যাতে অসমৰ মানচিত্ৰত জিলিকি থাকে হাউলি বজাৰ, হাউলি নগৰ বুলি, মই সেইটোৱে বিচাৰোঁ। যেন একদম সুন্দৰ, একদম এটা ডিচিপ্লিন মেইনটেইন কৰি পেলাই আমাৰ ফুটপাতেই হওক, আমাৰ দোকানীসকলেই হওক, আমাৰ বজাৰখনেই হওক, যে এটা সুন্দৰ বাতাবৰণৰ জিলিকি থাকে, সেইখিনি যেন অলপ পদক্ষেপ লয় হাউলি নগৰ সমিতিয়ে। যিসকল ব্যক্তি আছে পদবী পদ লৈ যে কাম কৰিব পৰা নাই, কি ক'ব? আচলতে কি ক'ম এই ক্ষেত্ৰত এটাই ক'ব লাগিব, তেওঁলোকে নিৰ্দিষ্ট পদবীত আছে। গতিকে মই এটাই ক'ম, যিসকল দায়িত্বত আছে, দায়িত্বত থকা ব্যক্তিসকলে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি পেলাই আমাৰ হাউলি নগৰ, এই বজাৰখন, হাউলি নগৰখন সৰ্বাংগ সুন্দৰ কৰক, তাকে কামনা কৰিছোঁ। completely